নমস্কাৰ পথ পুথিভঁৰাল ভোগবাৰীৰ উদ্যোগত লগতে আমাৰ চৰাইদেউ জিলাৰ হাপিখাটি সৰ্বশিক্ষা অভিযান মিছনৰ সহযোগত এখনি গ্ৰাম্য গ্ৰন্থমেলা লগতে ৰংমেলা আয়োজন কৰিবলৈ লোৱা হৈছে কানু ভোগবাৰী গাঁৱৰ এই ফিল্ডত গতিকে আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ তো এটা নতুন পদ্ধতি অৱলম্বন কৰিবলৈ বিচৰা হৈছে তো নতুন আইডিয়া যাতে আমাৰ নতুন প্ৰজন্ম পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হৈ উঠে তো গতিকে আপোনালোকৰ সহযোগিতা একান্তই কাম্য তো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে গ্ৰন্থমেলাত কি হ'বলৈ গৈ আছে তো আজিৰ পৰিৱেশটো আপোনালোকে চাওক এয়া চাওক আপোনালোকে চাৰিওফালৰ পৰিৱেশটো অহা 18, 19 আৰু 20 তাৰিখ এই তিনিদিনীয়াকৈ গ্ৰাম্য গ্ৰন্থমেলা আৰু ৰংমেলা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিব তো ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব তো আপোনালোকে আহক সহযোগিতা কৰক মই আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ চাওক এয়া ইতিমধ্যে গ্ৰন্থমেলাৰ কাৰণে বিভিন্ন ধৰণৰ কিতাপৰ বিপণীবিলাক আহি উপস্থিত হৈছে তেওঁলোকৰ কিতাপসমূহ আহি উপস্থিত হৈছে চাওক চাৰিওফালে তেওঁলোকে সুন্দৰকৈ সজাই পৰাই লৈছে তো যিহেতু তিনিদিনীয়া কাৰ্যসূচী এটা আছে পথ পুথিভঁৰালৰ উদ্যোগত যি গ্ৰাম্য গ্ৰন্থমেলা আৰু ৰংমেলা অনুষ্ঠিত হ'ব ইয়াৰ মূল উদ্যোক্তা অনিন্দিতা গগৈ আমাৰ লগত আছে তো তাইৰ পৰা আমি অলপ বক্তব্য জানিবলৈ বিচাৰিছোঁ হয় নমস্কাৰ সকলোলৈ আমি কানু ভোগবাৰী প্ৰথম বাৰ্ষিক গ্ৰাম্য গ্ৰন্থমেলালৈ নিমন্ত্ৰণ জনালোঁ সকলোকে যি ধৰণে নিমন্ত্ৰণ জনাব লাগিছিল সেই ধৰণে আমি জনাব পৰা নাই যিহেতু দুবাৰ ইতিমধ্যে আমাৰ কোভিডৰ কাৰণে বাতিল হৈছে সেই এবাৰ যথেষ্ট কঠিন পৰিস্থিতিৰ মাজত আচলতে আমি পাতিবলৈ ল'লোঁ খুব কম দিনৰ ভিতৰতে সেই সকলোকে এইদৰেই আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমন্ত্ৰণ জনালোঁ আহি দেখা দিলে আশীৰ্বাদ দিবলৈ আহিলে আমি নথৈ সুখী হ'ম আৰু আমাৰ গাঁওখনৰ কাৰণে এয়া প্ৰথমটো গ্ৰন্থমেলা গতিকে আমি কি ধৰণে কামখিনি কৰিছোঁ সেয়া চাবলৈও আপোনালোকে এবাৰ আহক আৰু আমাৰ কামখিনি যদি কিবা ভুল ভ্ৰান্তিও হয় সেয়া আঙুলিয়াই দিবলৈও আহক যিহেতু আমি আপোনালোকে ক'লেহে আমি বুজি পাম আমি ভুল ক'ত কৰিছোঁ আমি নিজৰ পৰাও শিকিম ঠেকি আমি শিকিছোঁৱেই কিন্তু আপোনালোকেও যদি কয় সেইকাৰণে এবাৰ আহক আমাৰ গাঁওখনলৈও আহক আমি সকলোকে আমন্ত্ৰণ জনালোঁ ইয়াৰ যোগেদিয়ে ধন্যবাদ